নমস্কাৰ সকলোকে, মোৰ অন্য এটা মিনি ব্লগ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই ক'ত গৈছিলোঁ আপোনালোকক মই দেখাওঁ বুলি ভাবিলোঁ আৰু খুৰীহঁতৰ ঘৰলৈ মই গৈছিলোঁ, কাৰণ এনেই গৈছিলোঁ। মানে মোৰ মাত চাত ভাঙি আছে, আপোনালোকে গমেই পাইছে মোৰ জ্বৰ ইপিনে হ'লেও মই অলপমান মানে ফূৰ্তি কৰিবৰ কাৰণে তাতে মিনি ব্লগটো বনালোঁ। আৰু আইতা মাছ চাছ বাচি আছে আৰু এইপিনে মোৰ পিছে আছে খুৰীহঁতে লাইট ধৰি আছে। তাৰপিছত মিচিকক খুৱাবৰ কাৰণে খুৰীয়ে জোৰ কৰি আছে, সি খোৱা নাই কাৰণে। আৰু আইতাই পূৰা ধুনীয়াকৈ ৰৈ আছে। তাৰপিছতে মই গ'লোঁ পাকঘৰত, কাৰণ খুৰীয়ে ক'লে লাও অলপ লৈ যাবৰ কাৰণে মই লাও অলপ ল'লোঁ। আৰু ফাইনেল ঘৰলৈ আহিবলৈ মই ওলাই আহিলোঁ। তাৰপিছতে চাহ তাহ খাবৰ কাৰণে কৈছিলে, তাৰপিছত মই নাখালোঁ, ঘৰতে খামগৈ বুলি, কাৰণ ঘৰত মানুহ আছে আৰু মই ঘৰলৈ বুলি ওলাই আহিলোঁ আৰু